নমস্কাৰ দৰ্শক মণ্ডলী, মই শাকিল আহমেদ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ইতিমধ্যে এক শেষ নোহোৱা প্ৰক্ৰিয়াত পৰিণত হৈছে আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ পেলাই যে বিশেষ কিছুমান চক্ৰই যে ষড়যন্ত্ৰ কৰি আছে আৰু সেই ষড়যন্ত্ৰ আজি ফাদিল হোৱা বুলিও ক'ব পাৰি, কিয়নো আজি আমচুৰ এটি সংবাদমেলত আমচুৱে যিখিনি তথ্য প্ৰকাশ কৰিছে বা কোনে এই ষড়যন্ত্ৰ কৰি আছে তাৰ সবিশেষ আজি এই আমচুৰ যি সংবাদমেল আছিলে তাত প্ৰকাশ পাইছে। আমচুৰ সম্পূৰ্ণ সংবাদমেলটো আপোনালোকে মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত অথবা ওপৰত থকা আই বটনত ক্লিক কৰি পেলাই সেই ভিডিঅ'টো চাই ল'ব পাৰে, কেনেকুৱাকৈ কোন সংগঠনে এই ষড়যন্ত্ৰ কৰি আছে আৰু সেই সবিশেষ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ। হয় দৰ্শক মণ্ডলী, ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুত ব্যক্তিৰ নামত ইতিমধ্যে আপত্তি দৰ্শোৱা হৈছে, অৰ্থাৎ বহুত ব্যক্তিৰ নাম ইতিমধ্যে NRCৰ চূড়ান্ত খচৰাত প্ৰকাশ হৈছিলে আৰু সেইসকল ব্যক্তিৰ নামত এতিয়া কিছুসংখ্যক ব্যক্তিয়ে আপত্তি দৰ্শাইছে। আৰু ইয়াৰ উদাহৰণ হিচাপে আজি আমচুৰ যি সংবাদমেল আছিলে সেই সংবাদমেলত দেখুওৱা হৈছে যে কোকৰাঝাৰ জিলাত এপচুৰ নেতৃত্বত কিছু সাধাৰণ মানুহৰ জৰিয়তে আন কিছুমান খাটিখোৱা সাধাৰণ নিৰীহ লোকৰ নামত কিছু আপত্তি দৰ্শোৱা হৈছিলে আৰু যিবোৰ আপত্তি এতিয়া সেই যি আপত্তিকাৰীসকল আছিলে আপত্তিকাৰীসকলে সেই আপত্তি এতিয়া উঠাই লোৱাৰ কাৰণে জিলা প্ৰশাসনক তেওঁলোকে আবেদন কৰিছে। কিন্তু ইয়াতে এটা ডাঙৰ প্ৰশ্ন এইটোৱে যে এই যি আবেদন কৰিছিলে, আপত্তিৰ আবেদন কৰা হৈছিলে বা ছাত্ৰ সংগঠনৰ নেতৃবৰ্গই সাধাৰণ মানুহৰ জৰিয়তে আবেদন কৰাইছিলে, কোকৰাঝাৰত এতিয়ালৈকে 14টা এনেকুৱা কেছ পোহৰলৈ আহিছে আৰু যি 14টা কেছত দেখা গৈছে যে 14জন ব্যক্তিৰ জৰিয়তে এজন ব্যক্তিৰ জৰিয়তে 10জনকৈ ব্যক্তি অৰ্থাৎ 140জন ব্যক্তিৰ নামত আপত্তি দৰ্শোৱা হৈছে মাত্ৰ 10জন ব্যক্তিৰ জৰিয়তে। কিন্তু যিসকল ব্যক্তিয়ে আপত্তি কৰিছে সেই ব্যক্তিসকলে নাজানে যে তেওঁলোকৰ যি চহী লোৱা হৈছিলে, তেওঁলোকৰ যি ID প্ৰুফ লোৱা হৈছিলে তাৰ দ্বাৰা কি কৰা হৈছে। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া দেখা গ'ল যে সেই আপত্তিকাৰী যিসকল আছিলে তেওঁলোকৰ নামতো যেতিয়া নটিচ আহিছে সেই আপত্তিৰ হিয়াৰিঙত উপস্থিত থাকিবলৈ, তেতিয়া তেওঁলোকে দেখিছিলে যে তেওঁলোকৰ সেই চহী আৰু তেওঁলোকৰ আইডেণ্টি প্ৰুফৰ জৰিয়তে কিছুমান প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামতো আপত্তি দৰ্শোৱা দেখা গৈছে। তাৰপিছত তেওঁলোকে কোকৰাঝাৰ জিলা উপায়ুক্তত তেওঁলোকে দৰখাস্ত দিছে যে তেওঁলোকে সেই আপত্তিৰ তেওঁলোকৰ কোনো ইচ্ছাৰ বিৰুদ্ধে কৰা হৈছে, তেওঁলোকক এন্ধাৰত ৰাখি কৰা হৈছে, গতিকে তেওঁলোকে সেই আপত্তি উঠাই লোৱাৰ কাৰণে তেওঁলোকে আবেদন কৰিছে। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে ছাত্ৰ সংগঠনৰ নেতৃত্বত সাধাৰণ মানুহৰ জৰিয়তে যে এনেকুৱা ধৰণৰ আপত্তি কৰা হৈছে, অনিচ্ছাকৃতভাৱে আপত্তি কৰা হৈছে, 2 নম্বৰী কৰি যে আপত্তি কৰা হৈছে, ইয়াৰ আঁৰৰ শক্তি কোন? এতিয়া ডাঙৰ কথাটো হ'ল যে যেতিয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকা প্ৰকাশ হৈছিলে আৰু বিভিন্ন তৰফৰ কেইবাতৰপীয়া যেতিয়া পৰীক্ষা নিৰীক্ষাৰ অন্তত প্ৰকৃত ভাৰতীয়সকলৰ নাম NRCৰ খচৰা তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিলে আৰু বহুত ব্যক্তিৰ এনেকুৱা ব্যক্তি আছে যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক, তেওঁলোকৰ হাতত তথ্য পাতি মজুত আছে, কিন্তু তথ্য পাতি সঠিক ৰূপত প্ৰদৰ্শন কৰিব নোৱাৰাৰ কাৰণে বহুত ব্যক্তিৰ নাম ইতিমধ্যে এই খচৰা তালিকাৰ পৰা বাদ পৰিছে। সেয়া নিশ্চয় আমাৰ সমগ্ৰ ভাৰতবৰ্ষ তথা অসমৰ প্ৰতিজন ব্যক্তিয়ে সেই কথা খুব সুন্দৰভাৱে জ্ঞাত। এতিয়া মই আহিছোঁ মূল প্ৰসংগলৈ যে এই যি প্ৰক্ৰিয়া, যি আপত্তিৰ প্ৰক্ৰিয়া, ছাত্ৰ সংগঠনৰ নেতৃত্বত এনেকুৱাকৈ আপত্তি কৰি থকা হৈছে, ইয়াৰ আঁৰত কোন শক্তি থাকিব পাৰে। ইয়াতে মই এটা ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এনেকুৱা কোনো বেলেগ কোনো সাধাৰণ এলাপেচাবিধৰ মানুহৰ ভিডিঅ' নহয়, এলাপেচাবিধৰ মানুহৰ কোনো বক্তব্য নহয়, স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা মিটিঙত তেওঁ মানুহক অৰ্থাৎ যিসকলৰ নাগৰিকসকলৰ যিসকলৰ নাম ইতিমধ্যে NRCত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ প্ৰতি সন্দেহ আছে, তেওঁলোকক বেছিতকৈ বেছি তেওঁলোকক আপত্তি কৰিবলৈ উৎসাহিত কৰা হৈছিল বা তেওঁলোকক উচতনিমূলক বক্তব্য কিন্তু দিয়া হৈছিলে। কিন্তু ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী এটা কথা কৈছিলে যে যিসকলে NRCৰ কামত বাধা সৃষ্টি কৰিব, NRCৰ কামত কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি কৰিব বিচাৰিব, তেওঁলোকক ৰাষ্ট্ৰদ্ৰোহৰ আৰোপত তেওঁলোকক কৰায়ত্ব কৰা বা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইতিমধ্যে ইয়াৰ পূৰ্বতে সংবাদ মাধ্যমত এই কথাবোৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে। কিন্তু ইয়াতে মই আপোনালোকক এটি ভিডিঅ' দেখুৱাই ল'বলৈ লৈছোঁ যে যিটো ভিডিঅ'ত মুখ্যমন্ত্ৰীয়ে সন্দেহ যিসকলৰ উপজিছে তেওঁলোকক আপত্তি কৰিবৰ কাৰণে উৎসাহিত কৰিছিল, সেই ভিডিঅ'টো প্ৰথমতে আপোনালোকক দেখুৱাই ল'বলৈ লৈছোঁ। যিসকলে চূড়ান্ত খচৰাত অবৈধ বিদেশীৰ নাম আছে বুলি অভিযোগ তুলিছিল তেখেতসকলক মই আহ্বান জনাইছোঁ আপোনালোকে আপত্তি দাখিল কৰাৰ কামত আত্মনিয়োগ কৰক।
হয়, নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখিবলৈ পালে যে মুখ্যমন্ত্ৰীয়ে যিসকল নাগৰিকৰ ওপৰত সন্দেহ আছে, যিসকল নাগৰিকে বা যিসকল দল সংগঠনে ভাবিছে যে চূড়ান্ত খচৰা NRCত সন্দেহযুক্ত নাগৰিকৰ নাম সোমাইছে, তেওঁলোকক আপত্তি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে উচতনিমূলক বক্তব্য দিয়া বুলি ক'লে ভুল কোৱা নহ'ব। গতিকে মুখ্যমন্ত্ৰীৰ এই যি বক্তব্য, এই বক্তব্যৰ দ্বাৰা ছাত্ৰ সংগঠন আজি এপছুৰ নামটো পোহৰলৈ আহিছে বা পৰৱৰ্তী সময়ত এপছুৰ লগত মিল থকা আন কিছুমান এপছুৰ লগত যি তেওঁলোকৰ ভাতৃ সংগঠন কিছুমান আছে বা অসমৰ আন যি সংগঠনসমূহ আছে, তেওঁলোকেও যে আপত্তি নাই কৰা সেই কথা নুই কৰিব নোৱাৰি। গতিকে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ পেলাই যে এপছুৱে তেওঁলোকৰ কৰ্মকৰ্তাসকলক লগাই পেলাই মানুহৰ ভুল পথে পৰিচালিত কৰি প্ৰকৃত ভাৰতীয় নাগৰিকসকলক এনেদৰে হাৰাশাস্তি কৰাৰ বাবে, কেৱল মাত্ৰ হাৰাশাস্তি কৰাৰ বাবেই তেওঁলোকৰ নামত আপত্তি দেখুওৱা হৈছে, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ অথবা মহামান্য উচ্চতম ন্যায়ালয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত যথেষ্ট লক্ষণীয়। ইয়াতে মই মানুহখিনিক হাৰাশাস্তি কৰাৰ কথাটো কিয় কৈছোঁ? হাৰাশাস্তিৰ কথাটো মই এইটো কাৰণেই কৈছোঁ, কাৰণ যিবোৰ মানুহৰ নামত আপত্তি আহিছে সেই মানুহবোৰ বেছিতকৈ বেছি নিৰীহ মানুহ, বেছিতকৈ বেছি অশিক্ষিত মানুহ আৰু খাটি খোৱা একদম সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহ। এই মানুহখিনি কিমানখিনি অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে মই সেই কথাটো কিছু পৰিমাণে বিশ্লেষণ কৰিবলৈ যত্ন কৰিম। এতিয়া ধৰা হ'ল যে এজন মানুহৰ নামত আপত্তি আহিছে, তেওঁৰ ঘৰ লখিমপুৰত, আৰু সেইজন ব্যক্তিৰ আপত্তিৰ শুনানিৰ কাৰণে স্থান ধাৰ্য কৰা হৈছে বৰপেটা জিলাত। এতিয়া লখিমপুৰৰ পৰা বৰপেটা জিলালৈ যেতিয়া সেই মানুহজন আহিব আৰু তেওঁৰ যেতিয়া ফেমিলি ট্ৰী ভেৰিফিকেশ্যনৰ কাৰণে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলকো লগত লৈ আহিবলৈ কোৱা হয়, আৰু এটা ফেমিলি ট্ৰীত সাধাৰণতে মিনিমাম 20ৰ পৰা 30জন বা 35জন মানুহ থাকে। গতিকে 20ৰ পৰা 30জন মানুহ যদি লখিমপুৰৰ পৰা বৰপেটালৈ আহিবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোকে এখন বাছ ভাড়া কৰিব লাগে, আৰু লখিমপুৰৰ পৰা বৰপেটালৈ এখন বাছ ভাড়া কৰি আহিবলৈ হ'লে ন্যূনতম তাৰ ভাড়া হয় 25ৰ পৰা 30,000। গতিকে তেওঁলোকে 25ৰ পৰা 30,000 টকা বাছ ভাড়া কৰি তেওঁলোকে এইখিনি ঠাইলৈ আহিব লাগে, আৰু আহি পেলাই তেওঁলোকে শুনানিত অংশগ্ৰহণ কৰিব লাগে। আৰু ইয়াৰ ফলত তেওঁলোকৰ সেই যে 25 বা 30জন মানুহ ইয়াতে অহাৰ ফলত তেওঁলোকৰ যি শ্ৰম কৰি খোৱা মানুহ, দিন হাজিৰা কৰি খোৱা মানুহ, কোনোবা দোকান কৰি খোৱা মানুহ, কোনোবা সাধাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয় বা ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰে, তেওঁলোকৰ যি দিন মজুৰি, তেওঁলোকৰ যি দিনৰ ইনকাম, সেই ইনকামটো তেওঁলোকে হেৰুৱাব লগা হৈ আছে। লগতে তেওঁলোকে কেৱল মাত্ৰ বাছ ভাড়াই যদি 25-30 হাজাৰ হয়, আৰু সেই মানুহখিনি যেতিয়া লখিমপুৰৰ পৰা বৰপেটা বা ধুবুৰীলৈকে আহিব, তেতিয়া তেওঁলোকৰ এই যি যাত্ৰাপথ, এই যাত্ৰাপথত তেওঁলোকৰ খোৱা বা তেওঁলোকৰ যি খৰচ, সেয়া যথেষ্ট ডাঙৰ এটা অংকৰ খৰচ হৈ যায়, আৰু যিটো ন্যূনতম এনেকুৱা এটা খৰচ হৈ যায় সেয়া লাখৰ ওচৰা ওচৰি হয় বুলি ক'লে ভুল কোৱা নহ'ব। গতিকে এই মানুহখিনিক কেৱল মাত্ৰ হাৰাশাস্তি কৰাৰ বাবে, আৰু বিশেষকৈ এটি সম্প্ৰদায়ৰ, মই খোলাখুলিকৈ কৈছোঁ, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু যিসকল আছে, ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰতে এই ধৰণৰ হাৰাশাস্তি কৰি থকা দেখিবলৈ পোৱা গৈছে। গতিকে ইতিমধ্যে SOP মতে যি কথা আছে যে যদি কোনোবা ব্যক্তিৰ নামত আপত্তি হৈছে আৰু সেই আপত্তি যদি ভিত্তিহীন আৰু সেই আপত্তি যদি প্ৰমাণিত নহয়, তেতিয়াহ'লে তাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব পৰা পদ্ধতি আছে, বা সেইসকল ব্যক্তিয়ে, এতিয়া চাওক, এজন ব্যক্তিয়ে এটা পৰিয়ালৰ নামত আপত্তি কৰিছে, সেই পৰিয়ালৰ যদি 10জন মানুহ থাকে, সেই মানুহখিনি যদি NRCৰ যি আপত্তিৰ হিয়াৰিং চেণ্টাৰ, যি শুনানিৰ যি কেন্দ্ৰ, সেই কেন্দ্ৰত উপস্থিত থাকে, আৰু কিন্তু সেই আপত্তিকাৰী যদি উপস্থিত নাথাকে, তেতিয়াহ'লে এয়া কেৱল মাত্ৰ হাৰাশাস্তিৰ বাহিৰে আন একো নহয়। কিয়নো আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে এজন ব্যক্তিয়ে যদি 10জন মানুহৰ নামত আপত্তি কৰিছে, তেতিয়াহ'লে এটা মানুহে 10টা এয়াৰলাইনৰ বিৰুদ্ধে কৰিছে, এটা এয়াৰলাইনত যদি 10জন মানুহ থাকে, তেতিয়াহ'লে 100জন মানুহ, আৰু সেই 100জন মানুহ আহিব কেৱল মাত্ৰ এজন মানুহৰ শুনানিৰ আপত্তিৰ ভিত্তিত। গতিকে সেই এজন মানুহৰ কাৰণে 100জন মানুহ আহিব লগা হৈ আছে, আৰু এই 100জন মানুহৰ এজন মানুহৰ কাৰণে তেওঁলোকে হাৰাশাস্তি পাবলগীয়া হৈ আছে। গতিকে এই ক্ষেত্ৰত NRC কৰ্তৃপক্ষই বা মহামান্য উচ্চতম ন্যায়ালয় বা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। আৰু যি এই ষড়যন্ত্ৰকাৰী, যিসকলে ষড়যন্ত্ৰ ৰচনা কৰিছে, প্ৰৰোচনামূলকভাৱে যিসকলে এই ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন কৰাইছে, এইসকলৰ বিৰুদ্ধে কি ব্যৱস্থা হয় সেয়াও কিন্তু সময়ত লক্ষণীয় বুলি আমি যথেষ্ট দাবী উত্থাপন কৰিছোঁ, বা এই যি ভিডিঅ' ইয়াৰ জৰিয়তে মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু লগতে আৰু এটা কথা এই মুহূৰ্তত মই উল্লেখ কৰিবলৈ লৈছোঁ যে যদি কাৰোবাৰ নামত আপত্তিৰ জাননী আহিছে
আৰু সেই আপত্তিৰ জাননী পোৱাৰ পিছত আপোনালোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, কেনেকুৱা ধৰণে আপোনালোকে আপত্তিৰ সেই শুনানিত অংশগ্ৰহণ কৰিব, তাৰ সবিশেষ ভিডিঅ' মই নিশ্চয় বনাম আৰু সেয়া আপোনালোকে আমাৰ এই ইনফৰ্মেটিভ জন চেনেলতে চাব পাৰিব। আৰু কেনেকুৱা ধৰণে আপোনালোকে আপত্তিত অংশগ্ৰহণ কৰিব, কি নথিপত্ৰ আপোনালোকে লগত লৈ যাব লাগিব, বা শুনানি কেন্দ্ৰত গৈ পেলাই আপোনালোকে কেনেকুৱা ধৰণে তাত উপস্থিত হৈ কি প্ৰচিডিউৰ আপোনালোকে মেইনটেইন কৰিব লাগিব, সেই গোটেইখিনি বিৱৰি মই পৰৱৰ্তী ভিডিঅ'ত সেইখিনি কথা নিশ্চয় আপোনালোকক জনাম। গতিকে এই যি প্ৰৰোচনা আৰু এই যি দুষ্ট চক্ৰ, কাৰণ এনেকুৱা ধৰণৰ বেমেজালি সৃষ্টি কৰি তেওঁলোকে বিচাৰি আছে, এই যি ষড়যন্ত্ৰকাৰী, এই ষড়যন্ত্ৰকাৰীসকলে নিশ্চয় বিচাৰি আছে NRCত বাধা আৰোপ কৰি আছে। তেওঁলোকে এখন শুদ্ধ আৰু এখন পৰিপূৰ্ণ NRC তেওঁলোকে বিচৰা নাই। তেওঁলোকে কেৱল মাত্ৰ ষড়যন্ত্ৰ কৰি, তেওঁলোকে কেৱল মাত্ৰ সংখ্যালঘুসকলক, ধৰ্মীয় সংখ্যালঘু, ভাষিক সংখ্যালঘুসকলক হাৰাশাস্তি কৰাৰ উদ্দেশ্যেৰে তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰৰোচনা বা ষড়যন্ত্ৰ কৰি আছে বুলি ক'ব বিচাৰোঁ। গতিকে পৰৱৰ্তী সময়ত ভিডিঅ'ত পুনৰ আপোনালোকক NRC সংক্ৰান্তীয় কিছু তথ্য লৈ পুনৰ হাজিৰ হ'ম। গতিকে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।